ৰাতিপুৱা আমি আহিব লগা হ'ল বকুল পুলি কেইটামান নিবৰ বাবে ওচৰৰে নাৰ্চাৰী এখনলৈ, কিয়নো আজি আমি শিক্ষা জীৱনৰ আৰম্ভণি কৰা প্ৰথমখন বিদ্যালয় ৩ নং পূৰ্বজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰৰ আজি বিদায় মহোৎসৱ। ছাৰৰ এই বিদায় সময়ছোৱা আমি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে তেখেতৰ হাতেৰে দুটি বকুল পুলি এই বিদ্যালয়ৰ প্ৰাংগণত ৰোপণৰ বাবে চেষ্টা কৰিম। তেতিয়াহ'লে আহক আজি আমাৰ এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভণি কৰোঁ। গছ পুলি নিবৰ কাৰণে আহিছিলোঁ আমি স্থানীয় এখন নাৰ্চাৰী, যিখনৰ নাম হৈছে বকুল গগৈ নাৰ্চাৰী। গতিকে এই বকুল গগৈ বহুতে হয়তো চিনি পায়। গহপুৰ অঞ্চলৰ বিভিন্ন ঠাইত তেখেতে ব্যক্তিগতভাৱে বহুতো গছ ৰোপণ কৰিছে। গতিকে তেখেতক বেলেগকৈ আমি চিনাকি কৰি দিয়া প্ৰয়োজন নাই। আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চাইছে তেতিয়াহ'লে আমি বিভিন্ন বিদ্যালয়ত তেখেতৰ ওপৰত আমি কিছুমান প্ৰশ্ন সুধিছিলোঁ। আমি নাৰ্চাৰীৰ পৰা 3টা বকুল পুলি লোৱা হ'ল। আমি স্কুল আহি পাই গ'লোহি। স্কুলত সকলো ল'ৰা ছোৱালী উপস্থিত আছে। কান্দিছে যে কি হ'ল? ছাত্ৰ ছাত্ৰীসকলৰ লগতে মোৰ চকু পানী ওলাই গ'ল, কিয়নো আজিৰ পৰা এই বিদ্যালয়ত আমাৰ মাজৰ পৰা ছাৰ সঁচাকৈ গুচি যাবগৈ। গতিকে বহুত বেয়া লাগিছে, মোৰো বেয়া লাগিছে, তেখেতলোকৰো বেয়া লাগিছে, সেইকাৰণে তেওঁলোকে কান্দি পেলালে। সৰুতে এই বিদ্যালয়খনত কৰা আচলতে আমি যি উৎপাত আৰু ছাৰৰ লগত যি ধেমালি কৰিছিলোঁ সেয়া সঁচাকৈ বহুত মনত পৰিছে। আজি এই বিদায়ক্ষণত ছাৰক বিদায় দিবৰ কাৰণে পুৰণা ছাত্ৰ ছাত্ৰী বহুতো আহিছে। লগতে ছাৰক তেখেতলোকে সম্বৰ্ধনা জনাইছে। যেতিয়া ছাৰৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা থাকে তেতিয়া এনেধৰণে বিদ্যালয়ৰ বিদায় মহোৎসৱত বহুতো পুৰণা ছাত্ৰ ছাত্ৰী আহিছে, কাৰণ ছাৰৰ প্ৰতি থকা ভাল পোৱা আৰু মৰম তেখেতলোকে জনাবৰ বাবে। সম্বৰ্ধনা জনাবৰ কাৰণে এনেধৰণে সকলোৱে লাইন পাতি এফালৰ পৰা সম্বৰ্ধনা জনাই আছে। জনাই হোৱাৰ পাছতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক একাষাৰ ক'ব দিছিল। ময়ো মাইকটো লৈ অকণমান ছাৰৰ বিষয়ে ক'লো। লগতে ছাৰে যেতিয়া আমি বিদ্যালয়ত বৃক্ষৰোপণ কৰিব গৈছিল তেতিয়া আমাক ছাৰে কৈছিল যে অনাগত দিনত মই তোমালোকৰ লগত যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰিম। গতিকে তেখেতৰ সেই কোৱা কথাখিনিয়ে মই আজি মঞ্চত সকলোকে জনাই দিলোঁ। লগতে আমাৰ এই সপোনৰ সেউজীয়া অসমৰ তৰফৰ পৰা ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ, তেখেতে আমাক ভৱিষ্যতে সহায় কৰিম বুলি কোৱাৰ বাবে। Baru school এখন আরোহণ ঠান্ডা সার্জন নাকি একদম হ্যাঁ জিরো অ্যাটিটিউড আর আদর্শ তো বের বের বড় হেডা না বড় বড় হ্যাঁ বড় যা এই কারে না বরাবর। সকলোৱে সম্বৰ্ধনা কৰাৰ পাছতে মই এটি বকুল পুলিৰে ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। সম্বৰ্ধনা শেষ কৰাৰ পাছতে আমি কাৰ্যসূচী আৰম্ভ কৰিলোঁ, আমাৰ বৃক্ষৰোপণৰ যি কাৰ্যসূচী। তাৰ পাছতে আমি সকলোৱে পেট পূজা আৰম্ভ কৰিলোঁ। তাত আমি জাতীয় সংগীতেৰে আমাৰ সভা ভংগ কৰিলোঁ। আমি ছাৰক এনেদৰে সকলোৱে একলগ হৈ ঢোল খোল বজাই আমি ছাৰক ঘৰত থবৰ কাৰণে ৰেডি হৈছোঁ।
এনেকৈ আমি সকলো একেলগে ছাৰক থবৰ কাৰণে আহিছোঁ। আচলতে দুখো লাগিছে সুখো লাগিছে, তথাপিও দুখ নকৰি কি লাভ, যিহেতু তেখেত যাবই লাগিব, গতিকে তেখেতক আমি ফূৰ্তি মনেৰে ঘৰত থবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিছোঁ। ঢোল চোল বজাই আমি সকলো ফূৰ্তি কৰি আহি আছোঁ ছাৰৰ ঘৰত ছাৰক থবৰ কাৰণে। ৰখি ফূৰ্তি মনেৰে সকলোৱে আমি ছাৰক তেখেতৰ ঘৰত আমি বিদায় দি থৈ আহিলোঁ আৰু তেখেতৰ আমি সকলোৱে দীৰ্ঘায়ু কামনা কৰিছোঁ। ছাৰ আমাৰ লগত সদায় সামাজিক কামত জড়িত হৈ থাকক, তেখেতক ভগৱানে মংগল কৰক। আজিলৈ আমি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম, তেতিয়ালৈকে ধন্যবাদ সকলোকে।